অকণমান আয়ন বাবাক স্কুলৰ পৰা আনিলোঁ আৰু লৰালৰিকৈ সোমাইছোঁ পাকঘৰত আৰু আহিয়ে বোপাইটিয়ে কৰিছে কি চিপছৰ পেকেট এটা হাতত লৈছে আৰু কালি পৰি নাকটোত দুখ পালে। এইফালে মই টাৱা এখনত বহাই ল'লোঁ 2টা বিলাহী 2 ফুটা নহৰু আৰু শুকান জলকীয়া গৰম হ'বলৈ দিছোঁ। তাৰ এটা বনাই ল'ম ধুনীয়া পেষ্ট। জ্বলা যোনে খাই ভাল পায় তেওঁলোকে জ্বলা বেছিকৈ এড কৰিব পাৰে, যিহেতু আয়ন বাবাই খাব তো মই পৰিমাণটো কমকৈ দিব লগা হৈছে। জ্বলাও বেছি খোৱাত ময়ো বেয়া নহয়। এইফালে ফ্ৰাই পেনখনত মই দি দিলোঁ অকণমান পানী। তাৰপিছত ইয়াতে এড কৰিম কাটি লোৱা আলু 2ডোখৰমান আৰু এটা পিঁয়াজ মই মিহিকৈ কাটি লৈছোঁ আৰু দিম ইয়াতে মই কেঁচা ধনিয়া, অকণমান নিমখ দিছোঁ। আপোনালোকে ধনিয়া আৰু জিৰা গুড়ি ইয়াতে ইউজ কৰিব পাৰে যদি ইচ্ছা কৰে, নহ'লে স্কিপ কৰিব পাৰে। ধনিয়াখিনি দিলোঁ আৰু এনেদৰে উতলি উঠাৰ পিছত মই দিলোঁ সেই বিলাহীৰ পেষ্টখিনি চাওকচোন। আৰু এফালে কণী কেইটামান বইল কৰি লৈছিলোঁ আৰু কণীখিনি মই ধুনীয়াকৈ কাটি লৈছোঁ, তেতিয়াহে আমাৰ তৰকাৰী সোৱাদটো কণীখিনিৰ ভিতৰলৈকে সোমাই যাব। এফালে মোৰ তৰকাৰীখন প্ৰায় হৈয়ে গ'ল আৰু ইয়াতে মোক লাগিব 2 চামুচ পিঠাগুড়ি। আপোনালোকে যদি পিঠাগুড়ি নাথাকে কৰ্ণফ্লৰো ল'ব পাৰে বা ময়দাও ল'ব পাৰে। মোৰ ওচৰত পিঠাগুড়ি আছিলে তো মই 2 চামুচ পিঠাগুড়ি এটা ধুনীয়া পেষ্ট বনাই লৈছোঁ। এইফালে মোৰ তৰকাৰীখন প্ৰায় হৈ গৈছে। এতিয়া মই ইয়াতে এড কৰিম পিঠাগুড়িৰ সেই পেষ্টখিনি। 2 চামুচ পিঠাগুড়ি অকণমান পানী দি পেলাই মই এটা পেষ্ট বনাই লৈছোঁ। এইখিনি এড কৰিছোঁ আৰু এইখিনি এড কৰি দিয়াৰ পিছত মোৰ কণী আলুৰ তৰকাৰীখন হৈ গ'ল। এনেদৰেই কেতিয়াবা কণী আলুৰ তৰকাৰীখন বনাই খাবচোন, খাবলৈ খুব সোৱাদ হয়। আৰু দুপৰীয়াৰ ভাত সাজ আজি আয়ন বাবা আৰু মই এনেদৰেই খাম। মোৰ কিন্তু হৈ গ'ল। আপোনালোক ৰেডি হৈছেনে বাৰু? ঘৰৰ পৰা মায়ে দি পঠোৱা কেঁচা মান ধনিয়াৰ কেইটামান পাত আছিলে তো সেইকেইটাও দিছোঁ। এফালে মই আৰম্ভ কৰিলোঁ। আপোনালোকেও বনাই খাব। লগ পাই আছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে বাই বাই, থেংক ইউ।